Finally, I would like to call upon Sri Charan Narzari, who is also ALRS. His rank is 47. Namaskar, Honorable Chief Minister of Assam and respected guest and my dear friends. More naam Charan Narzari, moi Kokrajhar district mane Ranipur village eta forest village ase. E forest village more jonmo hoisile. Tate moi more primary school to tate korisilo. Moi jetia mane primary school to korisilo. Etu omoyot mane more amar gaon school to non provincialized asile. Etio non provincialized ase. এইটো স্কুলত মই পঢ়ি পেলাই আইছো তাৰ পিছত মই হাই স্কুল টু মানে জলাইশ্ৰী হাই স্কুলত পঢ়িছো এই জলাইশ্ৰী হাই স্কুলো মানে নন প্ৰভিন্সিয়েলাইজ আছিল যেতিয়া মই হাই স্কুল পঢ়িছিলো তাতে মই মেট্ৰিক পাস টু 3rd ডিভিজনত হৈছো 3rd ডিভিজন কৰি পেলাই মই তো হাইয়েস্ট মাৰ্কস পাইছিলো মই 40% মাৰ্কস পাইছিলো মই হাইয়েস্ট আমাৰ স্কুলত বড় মিডিয়াম তাৰ পিছত মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত সায়েন্সত এডমিশন লৈছিলো তাতে ফেল হৈছো মই সায়েন্স ষ্ট্ৰীমত তাৰপিছত মই আৰ্টছত এডমিশন ললো আৰ্টছত এডমিশন লোৱাৰ পিছত মই মানে সেকেন্ড ডিভিজন পাইছো সেকেন্ড ডিভিজন পোৱাৰ পিছত মই ইকনমিক্স অনাৰ্স লৈ পেলাই গ্ৰেজুৱেচনটো কৰিলো তাৰপিছত আকৌ মই গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশন লৈছিলো গুৱাহাটী ইউনিভাৰ্চিটি বেক টাকা কাৰণে তাতে মানে এডমিশন মানে কমপ্লিট কৰা নাই মাষ্টাৰ ডিগ্ৰীটো পণ্ডিচেৰীত যাই পেলাই আকৌ মাষ্টাৰ ডিগ্ৰী কৰিছে তাতে মই মানে বহুত মানে ভাল লগৰ কেইটা লগ পাইছিলো ইউপিএসসি ৰিলেটেড সিভিল সাৰ্ভিস কি হয় মই আগতো একো গম পোৱা নাছিলো এই সিভিল সাৰ্ভিস কি বস্তু তাতে যাই পেলাই মই উৰিষ্যা পৰা মানে তামিলনাডু মানে অন্ধ্ৰপ্ৰদেশ এই জাগাৰ পৰা বহুত মানে লগৰ কেইটা লগ পাইছিলো ইহঁতে মোক মানে সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে ইহঁতে ইনস্পিৰেশ্যন কৰিছো আমি যাম একেলগে যাম কিন্তু আমাৰ এটা প্ৰবলেম আছিল ফাইনান্সিয়েল প্ৰবলেম আমি গাঁৱত মানে মা দেউতা মানে এগ্ৰিকালচাৰ কৰে দেউতা কোনেও জব নাই মানে গাঁৱত মই ফাৰ্স্ট জব পাব কোনেও মানে জব নকৰে আৰু আমাৰ গাঁৱত এনেকা মানে বেকৱাৰ্ড আছে এতিয়াও আছে মানে তাৰপিছত মোৰ দাদা এজন আছে মোৰ অলপ বিজনেছ কৰে এই মানে অলপ মোক ফাইনান্সিয়েলি সাপোৰ্ট কৰিছে দাদা মোক মানে ফাইনান্সিয়েল সাপোৰ্ট কৰাৰ কাৰণে মই দিল্লীত মানে ইউপিএসসি কোচিং কৰিবৰ কাৰণে 2014ত আহিছো মই দিল্লীত 2014ত পৰা মই ইউপিএসসি কাৰণে কোচিং মানে লৈ পেলাই পঢ়ি আছিলো তাতে হেতুৱে সময়ত মই বহুত ভাল মানে ফ্ৰেণ্ডছ লগ পাইছিলো মোৰ মানে ইমপ্ৰুভমেন্ট হৈ গৈছে মোৰ বড় মিডিয়াম আছিল তাৰপিছত মানে ইংলিছত অলপ প্ৰবলেম হৈ আছিল এটো মই মানে ইমপ্ৰুভ কৰিলো লগৰ কেইটা লগত মানে ডিসকাস কৰি পেলাই পঢ়ি পেলাই 2014ত পৰা এতিয়াই মই 2026 ইয়াৰ্স মই সিভিল সাৰ্ভিস ষ্ট্ৰাগল কৰিছো যত মানে এপিএসসি মই 3বাৰ মানে এটেম্প কৰিছো 3বাৰ বাইবা কৈছিলো মই এটো থাৰ্ড টাইমত মই এতিয়া মানে এলআৰএছত সিলেকশন হৈছে আৰু এটো মোৰ মানে লাইভত মানে বিগেষ্ট এটা মানে সাকসেস নিছনা মই ভাবো আৰু এটো কাৰণে মই এপিএসসিত মানে বহুত মানে থ্যাংক ইউ আৰু আসাম গভৰ্ণমেণ্ট বা এপিএসসি মানে জেনুইন বা ট্ৰান্সপাৰেন্সি হৈছে এটো কাৰণে বহুত মানে থ্যাংক ইউ আৰু মই এটো কম আৰু মানে নেক্সট মানে জনে মানে হাৰ্ড ওয়ার্ক কৰে বা মানে পেশেন্স লেভেল হাৰ্ড ওয়ার্ক সিনসিয়াৰিটি বা এনেকা থাকিলে মানে এবাৰ এদিন নহলে এদিন সাকসেস হবই আৰু এটো মেটাৰ নকৰে কি পার্সেন্টেজ কম বা কিবা মানে আৰ্টস ষ্ট্ৰীম বা বড় মিডিয়াম বা অসমীয়া মিডিয়ামৰ পৰা আহা মানে ষ্টুডেন্ট বিলাক মানে এটো এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰে মানে কষ্ট কৰিলে সবে মানে সাকসেস হবই আৰু কষ্টটো মেইন কথা মানে সিনসিয়াৰলি ফলো কৰিব লাগিব এটোৱে মেইন কথা এটো কৈ পেলাই মই থ্যাংক ইউ